বাপা ফেল মাৰি বহি আছা নেকি এই ফেল মাৰি বহি থকা নাই মই কিয় বহি আছা মই কথা এটা চিন্তা কৰি বহি আছো এতিয়া কি কথা এই মালতীক আৰু দেখা নাপাম নহয় কিয়া মালতীক দেখা পাবি ঘৰত আৰু ক'ত যাব এই বুৰ্বক কি মই স্কুলত দেখা নাপাম ওই স্কুলত ফেল মাৰাৰ কাৰণে তাইক চিনি পাৰিব নেকি পাছ কৰিছি পাছ কৰিছি অ একেলগে বহিব নাপাম তই ফেল মাৰিলি এ থাক এতিয়া চব তোৰ তাকিছি মোক থাকি নহয় তোক কি দিয়া নাই মই গাড়ী উঠছে মই ভাবিছিলো পাছ কৰিলি গাড়ীখন কিবাকে দিম আৰু আনি কিনে দিলি বুৰ্বকটো চামলা যা যা ভাত বনাই গেল যা বহুত থোৱালো যা তো বহুত থোৱালো কুৱে কুৱে কাৰণে মোৰ গা চা মুকি গৈছি যা দেতা কেনে স্কুলত খেদাইছিলো ভাল হবি বুলি পৰীক্ষাত ভাল ভাল নম্বৰ আনবি এতিয়া ফেল মাৰলি প্ৰত্যেক কাম তোৰ থাকি একেবাৰে ভাতত উলবা নোৱাৰি আৰু কথা তাৰ কথা একেবাৰে যাতে সি আপিহে পলে লৈলে একেবাৰে ময়ে কথা শুনি পালে কোনবা আহিলা কইতো এইও একেবাৰে কবয়ে নকাকাতো নাথাকে কালু বহি আছা বহি আছো বল কিবা আহিলি আমাৰ তাত কিবা এটা কথা শুনিলো দেখোন কি কথা এ তাৰপৰা তোমাৰ ফেল মাৰিলা সি ফেল মাৰছি পঢ়া নাই কাৰণে ফেল মাৰিলাই জানো দেৱে নপঢ়া কাৰণে ফেল মাৰছি নেকি ভিডিঅ' চিডিঅ' কাৰণে ফেল মাৰছি আমাৰ আপা ফেল মাৰছি তহঁতৰ কি হৈছে বেটা লাজ পাইছা কি লাজ পাইছ পাইছি যা আমাৰ তাতে যা এলা জিতি কথা এলা কবাই যা মোৰ চলি ফেল পৰিলে তোৰ পাই কি হৈছে একেবাৰে মাথা চাথা গৰম কৰি দে চালা ঐ আমাৰ চলি ফেল পইছে তহঁতৰ কি হৈছে হা কি হৈছে চালা এক থাকিলে শান্তি নহৈছে চবতে মানে কথাই শুনি থাকিব লাগে চবৰে এক আজি একেবাৰে বেয়া দিম একেবাৰে বাপা আপা কত গেলি তই ওই ঘুমে আছে অলপ পঢ়বা লাগে একো মানে মাথাটো নাইয়ে ওই ঘুমে আছে অলপ পঢ়বা লাগে ফেল পড়া ঘুমে আছে কুটাউন দিতে লাগা ওই আসো চলো রে এই কি আকাম ইচ্ছা উলবানুরি সালা সব খাই দিছা তো একেবারে হারাম করি কানবাসি তোর বাড়িতে নপঢ়ে ঘুরি মধ্যে শান্তি রয়ে গেছি গাঁৱত চবৰে কথা শুনি থাকিব লাগিছে এক নামেৰ বিহি মোৰ সন্মান শেষ কৰি দিছে মোৰ গাঁৱত উলবা নোৱাৰো মই পৰীক্ষাত ফেল মাৰিলা ফেল মাৰাৰ পিছত মোক শুনবা লাগে চবৰে কথা তাক নামেৰ বি কি ফেল পৰবে 3-4টা দিনত আহিয়ে থাকে মোক কথা শুনিব পাৰে বাটতো যাবাই নোৱাৰি আৰু মাৰিমে একবাৰ শেষ কৰি দিম মই একেবাৰে আপা ইলেকশ্যনৰ কথাই নুশুনে মোৰ কি পৰীক্ষা বেয়া কৰিলি পৰীক্ষা বেয়া কৰিলি এনেকে নামাৰে নহয় চলি চবে মোক কৈ থাকে উলবা নোৱাৰি বাটত বেলেগৰ কথা বাদ দি তই বেলেগে কি হাগলি খাবি নেকি তই কিয় খাম আকৌ বিছা নিজৰ তাতে বেছি অলপ বুজি নকয় বেছি নহয় সদায় নিজৰ মতে চলিব লাগে হয় নে নহয় আৰু ইয়াক ভিডিঅ' কৰাৰ কাৰণে ফেল কৰা নাই গম পাইছা নাই কিহৰ কাৰণে বসি সদায় ভিডিঅ'তে যায় কি হ'ল নপঢ়াৰ কাৰণে ফেল কৰিছি গম পাইছা নে আৰু বেলেগে কোৱাটো বাদ দি কাৰণ বেলেগে ইয়াক একো দিয়া নাই এক টিউচন দিছি চাল্লা বেলেগে টিউচন দিছি নাই দিয়া ময়ে দিয়া নাই নাই দিয়া কলম দিছি নাই দিয়া কি দিছি বেলেগে দিয়া তই বেলেগৰ কথা কিয় শুনছা বেলেগৰ কথা কইলে মোৰ একদম মাথা চাথা বেয়া হৈ যায় বেলেগৰ কথা শুনি ওলাইছি চাই মই কৈছোচোন ইয়াক ভালকে ক'বাত নাম লগাই দি নাম লৈ দিবা লাগিব ৰে ভাল স্কুল এখন আৰু বেলেগৰ কথা শুনিবা বাদ দি বেলেগে এইবিলাক তই ভাল কৰিলেও বেয়া কৰিলেও ভাল বেলেগে এইবিলাক চলিয়ে থাকে হয় নহয় ফাদাৰে বুজি নাপায় আজি হ'ল সমাজখন একদম বুজি নাপাৰ নিচিনা কিবা এটা কৰিবি তেতিয়াও ক'ব ভাল কৰিলেও ক'ব বেয়া কৰিলেও ক'ব বেলেগৰ কথা গুৰুত্ব বাদ দি আৰু ইয়াক নিজেই তই মজবুত কৰ গম পাইছা নাই মজবুত কৰিব লাগিব বহুত গাধাও এনেও ভাল টিউচন এটা দিব লাগিব চলি টিউচন নেটলি নহ'ব তই অলপ লেভেল নিবি টিউচন মান তই দিবি অলপ পঢ়ি লাগে যদি লাগে আজি পঢ়বি নাই পঢ়িম কি পঢ়বি
কিতাপ পঢ়ি যা কিতাপ পঢ়ি দিয়ে যা 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 বেলতমৰা তুমি মাৰবা আহিছা ভাল নহয় চলটো তোৰ ভাল নহয় সেইকাৰণে এনেকুৱা ইয়াকে একদম তামান দাড়ি থকা টিউচন দাড়ি থকা মাষ্টৰ এটাক টিউচন দি আৰু দিয়া দিবা লাগিব বান্ধি যাওঁ কৰিবি এই ভাত দিয়াই নাই মই এসপ্তাহমান ফেল কৰা তই যা মই বনাওঁ ৰ এতিয়া কোনো চাহ চাহ বেগ খোলা খাওঁ কি নাহিলে একাই চাহ বনাই আছে পাই চাহটো খাই যাব লাগিব এনেই আনা মই তই যাৱাই নাই নেকি না তই যাৱাই নাই এ বেলটো মুৰা কি হ'ল পইচা চাহাবি তইও চাহ নালগে যাবা যা 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 তইও একেই প্ৰাণী দে হেৰি তাৰমানে মই ভাবছো তই চাহ আনবি এনে বহিলো এতিয়া চাহ কৌ চাহ নাই যে যা চেনিয়ে নাই ঘৰত চেনি নাই যা লৈ আহ চেনিয়ে নহয় যা খায়ে যাম মই আজি চাহ খাব এতিয়া মই মৰি আছো কিবা জ্বালা কি চাহ খায়ে যাম মই এনেই নাযাওঁ মই আনবাই লাগিব চাহ তই যাৱাই নাই কি যাৱাই নে কৈছা চাহ বহাবা গেছিলো এই গেছটো শেষ হ'ল কি গেছ খাই গ'লে তই কিবা কৰি আনি নেদাকা অলপ পইচা দি মোৰো কাম ধাম চাহ তই যি চাহ নোখোৱা বুলি কওঁ এইগিলা বাহানা নোখোৱাবি মোৰ লগত বাহানা কোবাৰ সঁচাকে গেছটো শেষ মোৰ বেলেগ চলি হয় যা 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 আজি ঘৰত যাই বেলেগ দিনা আহিবি দে চাহ বেলেগ দিনা আহিবি এনে কাইলৈ ভাঙি দিলো নেকি হা কাইজা ভাঙি দিয়াটো কথা নহয় ন কাইজা ভাঙি দিলে চাহ খাব লাগে নেকি চাহবা লাগে তোৰ এনে অকমান অলপ কাইলৈ ভাঙি দিব নেকি যা 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 ভিডিঅ' বনাই গেল যা এই ভিডিঅ' বনাই গেল যা ও বেটা কাইজা ভাঙি দিয়ে চুটাৰ চাহৰ পাগলা মাৰবা আহিছে কি নহয় গম পাইছা কি নহয় কি ইটো নহয় মানুহক চাহ তাহ খুৱাব লাগে এইটোৱে কথা চাহ খুৱাব লাগে কথাও পাইছো যা 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 গেছে হে হৈ গেল মই মাথা মাৰিব লাগিব এতিয়া পৰপে আনো গেছ হাৱাই ক'ত মাথা মাৰবি ঘৰত কিবা খুৱাব লাগে ৰো হা যা যা বুলি কৈছো নে একদম এক আছি পলবাই লাগি নলি মাৰব যেন পাইছো মাৰিব লাগে তোৰ এক আছি মাৰব কি হ'ল টো বাটলি ওয়ে টো চপ ওয়ে এইটো চক 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 এইটো হাৱায়ে গুতে হুপা চক চক ক'ত গেলে ই এক চালা আজি পালি 2 পিস কৰি দিলো একেবাৰে একদম পিস কৰি দিবা মন যায় এগুলা একেবাৰে ধৰি লৈ নমস্কাৰ দাদা বাইদেউসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে হৈছে কমেণ্টত আমাক জনাব আৰু আমি ধুনীয়া ভিডিঅ' আপোনালোকক আগবঢ়াই থাকিম ধন্যবাদ